खुलुमबाय स्टुडियाव दङ उदांस्रि मोसाहारि खौसेथि बर' सुबुं आफादनि जिल्ला दावबायनाया बाथि सानाव गंजिनै जिल्ला दावबायनाया जाफुंसारबाय। बाथि साननि जिल्ला दावबायनाया बरपेटा जिल्ला, बङाइगाव आरो धुबुरी जिल्ला बे मोनथामनि गेजेराव जायो। मिरु खौसेथि बर' सुबुं आफादा मावफुं मेलनि गेजेरजों थांखि लानाय बायदि आसामनि बिटिआर बायजोआव थानाय गं 22 जिल्लायाव गिदिंनानै जिल्ला दखरा दैदेनगिरि बिथांमोनजों दुखु सुखुनि बाथ्राखौ थोंजोङै उदां सावरायदों। मख'नो गोनांदि थांनाय 21 अक्ट'बर धेमाजि जिल्लानिफ्राय लानानै दिनैसिम बाथि सानाव गंजिनै जिल्ला दावबायनाया बरपेटा जिल्लायाव दावबायनानै मिरु खौसेथि बर' सुबुं आफादनि आफादगिरि मनरन्जन बसुमतारी बिथांनि आफादगिरि मासि लानायाव मेलखौ बेखेवनानै होयो खौसेथि बर' सुबुं आफादनि गाहाय नेहाथारि पीताम्बर ब्रह्मआ। बे हाबाफारियावनो दुखु सुखुनि बाथ्रा, सोलोंथाइ, हा-हुनि जेंना, रांखान्थि बायदि बायदि रोखोमनि जेंनाखौ लानानै गुवारै उदां सावरायलायो। बेनि उनाव बङाइगाव जिल्ला दावबायनायाव मिरु धुबुरी जिल्लाखौबो लाफानानै गुवारै उदां सावरायनायाव मिरु खौसेथि बर' सुबुं आफादनि आफादगिरि मनरन्जन बसुमतारी बिथांनि आफादगिरि मासि लानायाव मेलखौ बेखेवनानै होयो खौसेथि बर' सुबुं आफादनि गाहाय नेहाथारि पीताम्बर ब्रह्मआ। मोन्नैबो जिल्लाखौ लानानै सावरायनायाव गामि सोसननाय, रांखान्थि बांहोनाय, सोलोंथाइ, हा-हुनि जेंना बायदि रोखोमनि जेंनाखौ लानानै गुवारै सावरायो। बे मोन्नैबो जिल्लानि दैदेनगिरिफोरनि नुजाथिनायाव मिरुनिफ्राय लोगो आफादगिरि रन्जन बर', मावख' नेहाथारि बानेश्वर गयारी, कलियाबर दखरानि आफादगिरि नन्देश्वर स्वर्गियारी बिथांमोना बाहागो लायो। केन्द्रीय इउनाइटेड बड' पिपल्स अर्गेनाइजेशনৰ এটি টিম আমি সন্মানীয় সভাপতি মনোৰঞ্জন বসুমতাৰীৰ নেতৃত্বত আজি বঙাইগাঁও আৰু ধুবুৰী জিলা আমি পৰিভ্ৰমণ কৰি পেলাই আমাৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগত আলোচনা কৰিছোঁ বিভিন্ন বিষয়ত। বিশেষকৈ যিহেতু কমতাপুৰ অট'নমাছ কাউন্সিল অনবিভক্ত গোৱালপাৰা জিলাক লৈ পেলাই গঠন কৰিব, তাক আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ এটা কথা স্পষ্ট যে এই বঙাইগাঁও আৰু ধুবুৰী অঞ্চলত বসবাস কৰা যিমান আৰু বড়োমূলীয় গাঁওসমূহ আছে, আমাৰ যিহেতু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এটি ইতিমধ্যে গঠন হৈছে আৰু গাঁও চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে। সেই বিষয়ত বঙাইগাঁৱৰ ৰাইজে আজি আমাক স্পষ্ট ভাষাৰে অৱগত কৰাইছে যে বঙাইগাঁও জিলা আৰু ধুবুৰী জিলাত বসবাস কৰা যিমানবোৰ বড়ো বসতি প্ৰধান গাঁও আছে সেই গাঁওসমূহ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত থাকিব। এইটোৱে স্পষ্ট কথা যে আমি যিহেতু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বিটিআৰৰ বাহিৰত বসবাস কৰা প্ৰায় 10 লাখ জনসংখ্যাৰ আমাৰ বড়ো সম্প্ৰদায়ৰ অকল বড়ো সম্প্ৰদায়ৰ লোকসকলক লৈ ছেটেলাইট কনচেপ্টত আমি কাউন্সিলটো গঠন কৰিবলৈ অসম চৰকাৰক দাবী জনাইছিলোঁ। সেই মৰ্মে অসম চৰকাৰে যিহেতু বিটিআৰ একৰ্ড 2020ত যি বড়ো চুক্তি হৈছিল আৰু সেই বড়ো চুক্তিৰ আমি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন এটা স্বাক্ষৰকাৰী সংগঠন, সেই হিচাপে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমাৰ বড়ো সম্প্ৰদায় থকা গাঁওসমূহত আমি আজি আহি পেলাই আলোচনা কৰিছোঁ। বঙাইগাঁৱত আজি আহোঁতে তেওঁলোকে এই কথাটোকে আমাক অৱগত কৰালে। আমি সেইটোকে বিচাৰোঁ যে আমাৰ বড়ো সম্প্ৰদায়ৰ যিমান গাঁও আছে অসমত সমূহ গাঁওসমূহ আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত হৈ ভৱিষ্যতৰ আমাৰ বড়ো সম্প্ৰদায়ৰ উন্নতিৰ বাবে আমি কাৰ্যপন্থা হাতত লৈ পেলাই কাম কৰিবলৈ সুবিধা পাব লাগে। আপোনালোকৰ যে কেন্দ্ৰীয় সমিতিৰ জাৰ্ণি 22টা জিলাত আপোনালোকে সোমাব যিহেতু এতিয়া 5 দিন হ'ল, 5 দিনত কি সমস্যাৰ বাবে কোনটো জিলাত আমি বিভিন্ন জিলাত এতিয়ালৈকে সোমাই আহিলোঁ। ধেমাজিৰ পৰা আৰম্ভ কৰিলোঁ, ধেমাজি, তাৰপাছত আমি গ'লোঁ ডিব্ৰুগড়ৰ পাছত চৰাইদেউৰ পৰা লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, কামৰূপ, নলবাৰী, বৰপেটা, আজি আৰু বঙাইগাঁও আৰু ধুবুৰীত আহিছোঁ। সেই
সমূহ অঞ্চলবোৰত আমি বিভিন্ন বিষয়ত আলোচনা হৈছে শৈক্ষিক দিশৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহ যি অৱস্থাত আছে এতিয়া সেই বড়ো মাধ্যমৰ বিদ্যালয়সমূহ ভালদৰে চলাই নিয়াৰ বাবে কিছু কৰণীয় আমাৰ আছে অসম চৰকাৰৰ কিছু দায়িত্ব আছে অসম চৰকাৰক এই দায়িত্বসমূহ পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ মাটি বাৰীৰ আমাৰ সম্পৰ্ক কিছু কথা আছে ফৰেষ্ট ৰাইট এক্ট কিমান অঞ্চলত ৰূপায়ণ হ'ল তাৰ সম্পৰ্কে আমি জিলাৰ বিষয়ববীয়াৰ লগত আলোচনা কৰিছোঁ PGR VGR এই অঞ্চলবোৰত বসবাস কৰা আমাৰ বড়ো সম্প্ৰদায়ৰ লোকসকল আছে তেওঁলোকৰ মাটিৰ পট্টা পোৱাৰ ব্যৱস্থা কৰিব লাগে এই অসম চৰকাৰে ট্ৰাইবেলসমূহৰ নিৰাপত্তাৰ বাবে যি মাটি বাৰীৰ সংৰক্ষণৰ ব্যৱস্থা কৰি দিব লাগে তাৰ সম্পৰ্কে বিভিন্ন জিলাত আমাক অৱগত কৰাইছে আৰু এই বিষয়সমূহ আমি একগোট কৰি পেলাই অসম চৰকাৰৰ লগত খুব কম সময়ৰ ভিতৰতে আমি আলোচনা কৰি তাৰ আশু সমাধানৰ বাবে ব্যৱস্থা ল'বলৈ অসম চৰকাৰক আমি